পৰিলো মই সাঁতুৰিবলৈ শিকাই দিলে তাত কোনে সাঁতুৰিবলৈ শিকাই দিলে? ইমান তই মৰি যাবি বালটো। তাতকে বেছি দূৰত সি ওলাই সাঁতুৰিবলৈ শিকি আহিছে। তাৰপিছত পুনি কাইলৈ পুনি নিচিনাকৈ উপঙি থাকিবি, তেতিয়া গম পাবি মামাৰ পৰা পোৱালি সাঁতুৰিব লাগে ইয়াত। বাপেৰে তল যায়। এনেকৈ আঁতৰ পৰা আনি এনেকৈ উঠাই পেলাই বহি লাগিব। কিমান মেটেকা হ'ব। নমস্কাৰ, আপোনালোক সকলোকে মই জ্যোতি বৰুৱাই আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গৈ আছে এটা খুব সুন্দৰ কাম কৰিবলৈ। আজি মানুহজন ঘৰত আছিলে, ভাবিলোঁ তেওঁক কামত অলপ লগাই দিওঁ আৰু ময়ো নিজে লাগোঁ। আমি আজৰি সময় পালে এনেদৰে ঘৰৰ কামবোৰ নিজেই কৰোঁ। মানে পুখুৰীটো চাফা কৰিবলগীয়া আছে। এইটো হৈছে আমাৰ পুখুৰীৰ পাৰটো আৰু আহি আছোঁ আমি পুখুৰীলৈ। ব'লক তেনেহ'লে আমাৰ কাম আৰম্ভ কৰোঁ। আৰু এইবিলাক দেখিছেনে, বন জংঘল পূৰা পুখুৰীৰ পাৰে পাৰে। এইখিনি বাৰিষা আহি আছে, এতিয়া বেছিকৈ হ'ব। এইখিনি কটোৱাই চাফা কৰিব লাগিব। আৰু আমাৰ বাপেক পুতেক সৌৱা এইপিনে কলগছ কাটি আছে। মানে আমি কলগছৰ ভোৰ এখন বনাই তাত উঠি পূৰা যিখিনি মেটেকা আৰু পুনিয়ে ভৰ্তি হৈ আছে ন পুখুৰীটো, সেইখিনি অলপ চাফা কৰাম। এতিয়া যিহেতু পানী বেছি হ'ব, গতিকে পানী বেছি হ'লে ইয়াত আৰু নামিব নোৱাৰে। বহুত বেছি দ হয় পুখুৰীটো, ফকলেং দি খনোৱা আছিলে। সেইকাৰণে মানে 3-4টা মানুহ তলত ডুব যাব। আপোনালোকে দেখিছে অকণমান মানে বাম টাইপৰ, কিন্তু বাম নহয়, বহুত বেছি দ। সেইকাৰণে ভাবিলোঁ এনেদৰে কলগছৰ ভোৰ এখন বনাই এইখিনি অকণমান পুখুৰীটো চাফা কৰি দিওঁ, পুনিখিনি উঠাই। তাৰ বাবে এয়া কলগছ মানুহজনে কাটি ল'লে, কাটি এয়া পূৰা পুখুৰীত পেলাই পিনি এতিয়া ভোৰ এখন বনাব আৰু তাতে উঠি আমি চাফা কৰিম। আৰু এনেকুৱা ধৰণৰ সময়বিলাক অতিবাহিত কৰিবলৈ পালে ভালো লাগে। মানুহজন বিশেষকৈ ঘৰত বৰকৈ নাথাকে, যিদিনাখনি থাকে সেইদিনাখনি এনেকুৱা ধৰণৰ কামবিলাক আমি কৰোঁ। নহ'লে কেতিয়াবা অকণমান লং ড্ৰাইভত ওলাই যাওঁ, নতু কেতিয়াবা এনেদৰে ঘৰৰ কাম কিছুমানকে কৰোঁ। ভাল লাগে আৰু তেতিয়া মানে মনটো অকণ ভাল লাগে। আজি মোৰ 2-3 দিনমানৰ আগৰ পৰা মন একদমেই বেয়া, কিন্তু এতিয়া আৰু অকণমান ভাল লাগিছে। গতিকে চাই থাকক আমি কেনেদৰে আমাৰ কামখিনি কৰোঁ। আৰু এই ফাইনেলি এয়া হোৱাগৈ নাই বাৰু, কলগছৰ ভোৰখন আধাহে হৈছে। 3ডাল কল কাটিলে আৰু সিফালে আৰু এডাল কাটিবগৈ। 4ডাল কাটি সুন্দৰভাৱে বনাই ল'ব লাগিব নাওখন, নহ'লে আগত ডুব গৈ মৰিব লাগিব। আৰু এয়া এইপিনে হাল চাল কাটি পূৰা মাৰি লৈছে। এয়া ইফালে ইটো ছাইডৰ পৰা আৰু এডাল কল আনি এয়া হালি আছে নাওখন। ভালকৈ হালি ল'ব লাগিব, নহ'লে পানী সোমাব। আৰু চাই থাকক আপোনালোকে। পৰিলো মই সাঁতুৰিবলৈ শিকাই দিলে তাত কোনে সাঁতুৰিবলৈ শিকাই দিলে? ইমান তই মৰি যাবি বালটো। তাতকে বেছি দূৰত সি ওলাই সাঁতুৰিবলৈ শিকি আহিছে। তাৰপিছত পুনি কাইলৈ পুনি নিচিনাকৈ উপঙি থাকিবি, তেতিয়া গম পাবি মামাৰ পৰা পোৱালি সাঁতুৰিব লাগে ইয়াত। বাপেৰে তল যায়। আৰু আমাৰ ল'ৰাক দেখিলেনে, তাক বোলে সাঁতুৰিব লাগে। সি সাঁতুৰিবই নাজানে ভালকৈ। আজিলৈকে পুখুৰীত গা ধুয়ে ভালকৈ পোৱা নাই, আকৌ তাক সাঁতুৰিব লাগে। তথাপিতো সাঁতোৰা অভ্যাসটো কিন্তু ভাল, তাক শিকাব লাগিব। আৰু এইপিনে দেখিছেনে, গোটেই ডাৱৰে আৱৰি আহিছে, হয়তো বৰষুণ আহিবও পাৰে। গতিকে আমাৰ কামখিনি লৰালৰি কৰিব লাগিব। আৰু আমাৰ এইপিনে ভোৰ সজাও পূৰা ৰেডি হৈ গৈছে আৰু অকণমান কাম আছে। আৰু মই এয়া হৈ যোৱাৰ পিছত এয়া উঠিলোঁ। অকণমান মোৰ কিন্তু পানীলৈ ভয় লাগে দেই। সাঁতুৰিব আগত জানিছিলোঁ, কিন্তু এতিয়াতো কিমান বছৰ হ'ল নাসাঁতোৰা, ঠিকানেই নাই। গতিকে যি হওক, ব'লক যাওঁ আজি আমাৰ পুখুৰী চাফা কৰোঁ। আৰু এইপিনে পুখুৰী চাফা কৰি থাকোঁতে ল'ৰা আহি স্কুলৰ পৰা পালেহি, মানে সৰু ল'ৰা। আৰু সি মোক ঘৰত বিচাৰি নাপায়, ক'লৈ গ'ল চিঞৰি থাকোঁতে মই ক'লোঁ মই ইয়াত আছোঁ, নাৱত উঠি আছোঁ। গতিকে সিও দৌৰি আহিছে। এনেকৈ আৰু সুখ দুখ হাঁহি কান্দোনৰ মাজেৰে জীৱনটো পাৰ হৈ গৈ আছে। কেতিয়াবা ভাল, কেতিয়াবা বেয়া, চবৰে থাকে আৰু, অকল আমাৰেই নে কি? বাৰু যিয়ে হওক, সেইটো টপিক বাদ দিছোঁ। এতিয়া আহোঁ আমাৰ পুখুৰী চাফা কৰা টপিকলৈ। এই পুখুৰীটো যে আমি ধুনীয়াকৈ চাফা কৰিম, এইটোত ধুনীয়াকৈ মাছ মেলিম, দানা খুৱাম, ভালকৈ পুহিম মাছ, আৰু পইচাও ইনকাম কৰিম। ঘৰত অকণমান সময় যেতিয়া আজৰি পাওঁ, মই ভাবোঁ অকল আমিয়ে নহয়, সকলোৱে অকণমান সময় নিজৰ উলিয়াই নিজৰ বাৰীখনত, নিজৰ পুখুৰীটোত বা নিজৰ যি বেলেগ খেতি বাতি আছে সেইবিলাকত যদি মন দিয়ে, ভালেই হয়, মনবিলাকো ভাল লাগি থাকে। আৰু মই আজৰি সময় পালে প্ৰায়ে আহি এই জেগাকণত মই বহোঁহি। সিফালে ভাল এডোখৰ জেগা আছে আমাৰ, এইয়া কলগছখিনি যে দেখিছে, সিফালে মানে মাটি এডোখৰ ধুনীয়াকৈ উঠাই থোৱা আছে। তাত আমি কঠীয়া চঠীয়া পাৰোঁ আৰু বাম খেতিও কৰোঁ, মানে শাক পাচলিৰ খেতি, সেইখিনিও কৰোঁ।
আৰু তাত আহি আজৰি সময়ত বহিও কিবা এটা ভাল লাগে আৰু চব পিনে মুকলি। মই এনেকৈও অতিবাহিত কৰোঁ সময়টো, আহি এইডোখৰত ভাল লাগে। আৰু এইপিনে এইখিনি মেটেকাখিনি দেখিছেনে? এনেদৰে চফা কৰিলে বহুত সহজ হয়। দ পুখুৰীবিলাক যে এনেকৈয়ে চফা কৰিব লাগে। বেলেগক হাজিৰা লগাই কাম কৰোৱাতকৈ এনেদৰে যদি মিলি জুলি ঘৰখনৰ মানুহে ধুনীয়াকৈ কামখিনি কৰে, কামখিনিও হয় আৰু মনৰ এটা প্ৰশান্তিও হয়। মই কিন্তু ভাল পাওঁ নেচাৰৰ লগত মানে সংযুক্ত হৈ থাকি মই বহুতেই বেছি ভাল পাওঁ আগৰ পৰাই। আৰু মনটো বহুত বেছি ভাল লাগে আৰু পজিটিভ ভাইবছ এটা আহে। আৰু এইখিনি মেটেকাখিনি পূৰা গুচাই ল'ম, গুচাই ধুনীয়াকৈ মাছ চাছ মেলিম আৰু পইচা ইনকাম কৰিম নে কি? তাৰপিছত এয়া দেখিছেনে, মই কৈছোঁ দিয়ক বঠাডাল মোক, মই মাৰি চাওঁ। এতিয়া বঠা মাৰোঁতে মানুহৰ মূৰে যাব নে কিয়ে যাব নাজানো বাৰু। মানে সিফালে নাওখন গৈ আছে, মই ভাবিছোঁ কি এইফালে চপাই পিনি একেবাৰে মেটেকাখিনি গোটেই নাওখনত লগাই এইফালে বামলৈ লৈ আহিম। সেইবুলি ভাবি বঠাডাল ল'লোঁ, কিন্তু মানুহজনৰ ভয়ত ৰক্ষা নাই, কাণে মূৰে লাগিব ধৰিছিলে। বাৰু যিয়ে হওক লাষ্টত কিন্তু পাৰিলোঁ নাওখন ঘূৰাব আৰু গোটেই মেটেকাখিনি একেবাৰতে লৈ গুচি আহিলোঁ। দেখিছেনে পিছ ছাইডটো কিমান চফা হৈ গৈ আছে। গতিকে এনেকৈয়ে আৰু কিছুমান কাম বুদ্ধিৰেও কৰিব লাগিব, কিছুমান কাম বলেৰে আৰু কিছুমান কাম চলেৰেও কৰিব লাগিব। গতিকে এনেদৰে মানুহজন আছিলে আজি। মই এটা ভাল আইডিয়া পালোঁ যে পুখুৰীটো চফা কৰোঁ। গতিকে তেওঁক কুটুৰি লৈ গ'লোঁ পুখুৰীলৈ আৰু এয়া লাষ্টত পুখুৰী চাফা পূৰা হৈয়ে যাব আৰু বেছি টাইম নালাগে। এতিয়া অলপ আগতে নামিছিলোঁহে, দেখিছেনে কিমানখিনি চফা হৈ গ'ল। একে কোবতে নাওখনত লগাই কিমানখিনি মেটেকা পাৰলৈ লৈ আহিলোঁ। আৰু সিফালেও তেনেকৈ দুবাৰমান নাওখন চলাই মেটেকাখিনি লৈ গ'লে মানে সোনকালে হৈ যাব আৰু। গতিকে মই আৰু বেছি টাইম থাকিব নোৱাৰোঁ। ল'ৰাটো যিহেতু স্কুলৰ পৰা আহিলে, তাক ভাত দিবলৈ যাবলগীয়া হ'ল। সেইকাৰণে মই মানুহজনক বঠা চঠা দি ল'ৰা আৰু বাপেকক নাও চাও এৰি দি মই সৰু ল'ৰাক লৈ আহিম এতিয়া ভাত খাবলৈ। গতিকে ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আজিলৈ আহোঁ, বাই বাই। পৰিছিলোঁৱে পাই। আৰু এইখিনি দেখিছেনে পূৰা মেটেকা একবাৰতে আহিলে ইমানখিনি। আৰু সিফালেও তেনেকৈয়ে চাফা কৰিব। আৰু এইপিনে এয়া ল'ৰাহঁত উঠো উৎপাত কৰি আছে। গতিকে বাপেকে লৈ গৈছে, এয়া ল'ৰাই বঠা মাৰিছে আৰু চলাইছে। গতিকে এটা ভাল দিন পাৰ কৰিলোঁ। গতিকে আপোনালোক সকলো কুশলে থাকক। ধন্যবাদ।